নমস্কাৰ, মই জুন আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল অনুফুদেশ কিচেনলৈ স্বাগতম জনাইছোঁ। আজি আমি বনাম বহুত সিম্পল আৰু টেষ্টি পেষ্ট্ৰি ৰেচিপি। সৰু সৰু ল'ৰা ছোৱালীবোৰে খাই বহুত ভাল পায়। আপোনালোকে এই পেষ্ট্ৰি ৰেচিপিটো 5 মিনিটৰ ভিতৰত বনাব পাৰে। আপোনালোকে বহুত সহজভাৱে বনাব পৰা এইটো ৰেচিপিত অভেন, গেছ, বিস্কুট, ক্ৰীমৰ প্ৰয়োজনে নাই। আপোনালোকে দেখিলে ক'ব যে ৱাও, আগতীয়াকৈ গম পালে মাত্ৰ ঘৰত থকা 3টা সামগ্ৰীৰে সহজতে বনাব পাৰি। আমাৰ চেনেলটোত যদি আগতে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। আগলৈ আমাৰ চেনেলত ভিডিঅ'বোৰ নটিফিকেশ্যন পাই থাকিবলৈ বেল আইকন প্ৰেছ কৰি দিব। এতিয়া আহক আমি পেষ্ট্ৰি বনাবলৈ আৰম্ভ কৰোঁ। প্ৰথমতে আমি চুগাৰ চিৰাপখিনি ৰেডি কৰি ল'ম। এটা সৰু কাঁচৰ বাটি লৈছোঁ। ইয়াতে ডাঙৰ চামুচেৰে 1 চামুচ চেনি গুড়ি, এইখিনি মই গ্ৰাইণ্ডাৰত পিহি লৈছোঁ। যদি আপোনালোকৰ তাত গ্ৰাইণ্ডাৰ নাই তেতিয়াহ'লে চেনি গুড়ি ল'ব। 1 চামুচ চেনি, ইয়াতে চেনি 2 গুণ পৰিমাণৰ পানী দিব। 1 চামুচ চেনিৰ 2 গুণ পৰিমাণৰ পানী দিব। এতিয়া এইখিনি ভালদৰে গলাই ল'ম। চেনি গুড়িখিনি দিয়াৰ কাৰণে সহজতে গলি গ'ল। যদি ইয়াতে গোটা চেনি ব্যৱহাৰ কৰা, গোটা চেনি ব্যৱহাৰ কৰিলে 3-4 মিনিট সময় লাগিব গলোতে। এতিয়া এটা বাটি ল'ম। বাটিত 1 কাপ পৰিমাণৰ ঘিউ আৰু 1.5 কাপ পৰিমাণৰ চেনি ল'ম। ঘিউখিনি ৰাতিৰ ফ্ৰিজত থৈছিলোঁ, পুৱাই উঠি সেইখিনি বনালোঁ। ৰাতি ফ্ৰিজত থোৱাৰ কাৰণে ঘিউখিনি গোট মাৰিছে। এতিয়া এইখিনি অলপমান মিক্স কৰি ল'ম। এই ক্ৰীমখিনি বনাওঁতে চেনিৰ গুড়িহে ব্যৱহাৰ কৰিব। গোটা চেনি ব্যৱহাৰ কৰিলে ক্ৰীমৰ টেক্সচাৰ নাহিব। এতিয়া এটা ডাঙৰ বাটি ল'ম। এই বাটিটোত এই মিশ্ৰণখিনি ঢালি ল'ম। মিশ্ৰণখিনি ঢালি 2 মিনিটমান ভালদৰে ফেটি ল'ম। ফেটা হ'লে চাব ধুনীয়া এটা ক্ৰীমত টেক্সচাৰ আহিব, ফ্লাফি টেক্সচাৰ আহিব ঘিউখিনিৰ। এয়া চাওক, আমাৰ ক্ৰীম ৰেডি হ'ল। এই ক্ৰীমখিনি গোটেই সহজ, কম সময়তে তৈয়াৰ কৰিব পাৰিব। বনাবলৈ গোটেই সহজ। প্ৰথমে ইয়াতে মই 6খন স্লাইচ লৈছোঁ। বাকী কেইখন স্লাইচ ছাইডত থৈ এখন এখনকৈ 6খন স্লাইচে এনেকৈ বেলি লৈছোঁ। এয়া চাওক, আমাৰ 6খন স্লাইচে বেলা হ'ল। এতিয়া মই এখন বাটাৰ পেপাৰ ল'ম। বাটাৰ পেপাৰখন ল'লে পেষ্ট্ৰিখিনি ভালদৰে উঠাব পাৰিম। যদি আপোনালোকৰ তাত বাটাৰ পেপাৰ নাই, বিস্কুটৰ পেকেট ল'ব। ইয়াতে এখন স্লাইচ লৈছোঁ। 1 চামুচ চুগাৰ চিৰাপ, 1 চামুচ ক্ৰীম, চামুচৰ পিছফালৰ সহায়েৰে ক্ৰীমখিনি লগাই ল'ম। এনেকৈ আৰু এখন স্লাইচ দিম। স্লাইচত চুগাৰ চিৰাপ আৰু ক্ৰীম দিম। চামুচৰ পিছফালৰ সহায়েৰে ভালদৰে ক্ৰীমখিনি লগাই ল'ম। এনেদৰে 6খন স্লাইচতে চুগাৰ চিৰাপ, ক্ৰীমখিনি চামুচৰ পিছফালেৰে চাৰিওফালে ভালদৰে লগাই ল'ম। মই এইখিনি হোৱাইট ক্ৰীমে বনাইছোঁ। যদি ফুড কালাৰ দিয়ে কালাৰিং হ'ব, দেখাত বহুত ধুনীয়া হ'ব। যদি আপোনালোকে ইয়াতে এচেঞ্চ দিয়ে, ভেনিলা এচেঞ্চ, আৰু ভাল লগা হ'ব। পেষ্ট্ৰিটোত ক্ৰীমখিনি লগা মিনিমাম হ'লে আৰু এক চাইডহে বাকী আছে। ভালদৰে ক্ৰীমখিনি লগাই ল'ম। ক্ৰীমখিনি লগা হ'লে ইয়াতে টুটি ফ্ৰুটিৰে ডেক'ৰেশ্যন কৰি ল'ম। টুটি ফ্ৰুটিটো মই ঘৰত নিজে বনাই লৈছোঁ। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। ভিডিঅ'টো চাই যদি ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ আৰু ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব।